এখন বিকল হাত, এই হাতখনৰ কোনো কাম নাই আৰু এই বিকল হাতখন লৈ আজি 6টা মাহে ল'ৰাজন মোৰ বাবে অপেক্ষা কৰি আছে যে বিটুদা আহিব, তাক কিবা সহায় কৰিব। কিন্তু ডাঙৰ কথা কি জানে, এই হাতখন ঠিক কৰিবলৈ 1 টকা 2 টকা নহয়, লক্ষাধিক টকাৰ প্ৰয়োজন। অসমৰ বাহিৰত চিকিৎসা কৰিব লাগিব আৰু এই হাতখন তেতিয়াহে ঠিক হ'ব। কিন্তু ভাইটি, তুমি মোৰ বাবে কিয় ইমান অপেক্ষা কৰি আছা? মিষ্টাৰ বিটু ইমান টকা থকা মানুহ নহয় যে তোমাক সহায় কৰিবৰ বাবে। মই ক'তো সহায় পোৱা নাই। হ'ল আপোনাৰ বৰপেটাত ঘৰ, কিন্তু এইপিনে ইমানখিনি ইউটিউবাৰ থকাৰ পিছতো এই ল'ৰাজনক ই বহুতলৈ হেনো ওচৰলৈ গ'ল, মেইল কৰিলে, মেছেজ কৰিলে, কোনো ৰিপ্লাই নিদিলে। তো গাইজ, আপোনালোকে যে এই স্ক্ৰীনত যে ভিডিঅ'টো দেখিলে আৰু ল'ৰা এজনৰ বিষয়ে যে এই মানুহজনে কৈ আছে, তেখেতৰ নাম হৈছে মিষ্টাৰ বিটু আৰু তেখেতৰ মানে মিষ্টাৰ বিটু বুলি এটা পেজ আছে আৰু মিষ্টাৰ বিটু নামৰ পেজটোত গৈ মই ভিডিঅ'টো পাইছোঁ আৰু তেখেতৰ ভিডিঅ'ত মানে তেখেতৰ পেজৰ জৰিয়তে ভিডিঅ'টো আপলোড কৰিছে। তো মানে ভিডিঅ'টো দেখি বা ভিডিঅ'টো চাই মোৰ ইমানেই বেছি বেয়া লাগিছে, কি ক'ম আপোনালোকক। হয়তো যিসকলে এই ভিডিঅ'টো চাইছে কোনো হয়তো দুখ নকৰা মানুহ নাই, কাৰণ এই ল'ৰাজনে 6 মাহ ধৰি এজন ব্যক্তিৰ বাবে অপেক্ষা কৰি আছে, কেৱল সহায় কৰাৰ এটা উদ্দেশ্য মানে আশা ৰাখি কিনে সেই মানুহজনক মানে অপেক্ষা কৰি আছে। কিন্তু এইটোও নহয়, তেওঁ ভিডিঅ'টোত কৈছে যে অকল তেওঁৰ বাবে অপেক্ষা কৰি আছে, আন কাৰো ওচৰত যোৱা নাই। যিমান অসমৰ ওচৰে পাজৰে আমাৰ মানে ওচৰে পাজৰে যিমান ইউটিউবাৰ আছে, তেওঁ সম্ভৱ লগ কৰাৰ বা মেইল কৰি হওক কিবা কৰি হওক, যাক মানে সম্ভৱ সকলোলৈকে মানে মেইল কৰিছে, ফোন নম্বৰ কাৰোবাৰ পৰা গোটাই মানে ফোন কৰিছে বা ওচৰত গৈ হয়তো মানে তেনেকুৱা কৰিছে, বহুত মানে হেল্প বিচাৰিছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ সকলৰ পৰা। কিন্তু কোনেও মানে আজিলৈকে হেল্প কৰা নাছিল, আৰু যদি কোনোবাই হেল্প কৰিলে হয়, সহায় কৰিলে হয়, হয়তো আমি ভিডিঅ'ৰ জৰিয়তে দেখিলো হয়, কিন্তু সেইটো নহ'ল কেতিয়াও। আজি 4 বছৰ ধৰি তেখেতে মানে বহুত মানে এটা বেয়াকে এক্সিডেণ্ট হৈ এই নাৰ্ভ ছিঙি গৈছে, নাৰ্ভৰ কাৰণে তেওঁৰ হাতখনে একো কাম নকৰা হৈছে। আৰু তেওঁৰ পৰিয়ালত শুনিব পাইছোঁ বা ভিডিঅ'ৰ জৰিয়তে গম পাইছোঁ যে দেউতাকে অটো চলাই, মাকে ঘৰতে থাকে, ঘৰৰ পৰিয়াল মানে একেবাৰে মানে তেনেকুৱা। তাৰ উপৰি তেওঁ ইমান এজন ডাঙৰ ল'ৰা হৈ পেলাই মানে ঘৰখনৰ বাবে একো কৰিব পৰা নাই, কিন্তু তেওঁৰ চিকিৎসাটো কৰিব পৰা নাই, সেইটো বেলেগে কথা, কিন্তু ঘৰখনো একো কৰিব পৰা নাই, কৰাৰ ইচ্ছা আছে। ইফালে যদি হাতখন ভালে থাকিলে হয়তো তেখেতে কাম কৰিব পাৰিলে হয়। কিন্তু এতিয়া যদি সদায় এই ডেকা ল'ৰাজনে যদি এনেকৈ বেয়া হৈ থাকে হাতখন, তেওঁৰ জীৱনটো বাৰু কেনেকৈ আগুৱাই নিব সেইটো কওকচোন। এইটো নহয় যে মানে তেওঁ মানুহৰ পৰা হেল্প বিচাৰিছে, তেওঁ নিজে কৰিব চেষ্টা কৰা নাই, কিন্তু মানে নিজৰ টকা যিমানখিনি আছিল, নিজৰ সামৰ্থ্য যিমানখিনি আছিল, সিমানখিনিৰে চিকিৎসা কৰিলে। কিন্তু ইমান সামৰ্থ্য নাই তেওঁৰ যে ইমান টকা খৰচা কৰি তেওঁৰ চিকিৎসা কৰিব, আৰু সেইবাবে মানুহৰ ওচৰত গৈ সহায় বিচাৰিছিল। তেওঁ ইউটিউবাৰসকলক লগ কৰিব বিচাৰিছিল যে মোৰ বিষয়ে এনেকুৱা এটা ভিডিঅ' বনাই দিয়ক, মানুহ যদি সহায় কৰে কৰক। আৰু কিন্তু কোনো এজন ব্যক্তিয়ে এই ভিডিঅ'টোত শুনা মতে কোনো এজন ব্যক্তিয়ে, কোনো এজন ইউটিউবাৰে আজিলৈকে সহায় নকৰিলে। আৰু আচলতে কেনেকুৱা মানে আমাৰ মানসিকতাবোৰ, আমাৰ আজিকালি আমাৰ ওচৰে পাজৰে হওক বা বেলেগ যিমানখিনি ইউটিউবাৰ পপুলাৰ, তেওঁলোকে মানে কোনোবা যদি দোকান অপেনিং কৰিব মাতে, দেৰি নকৰে, তাত মানে পইচাটো পায়। কোনোবাই যদি কিবা মানে বেলেগ শ্ব'ৰুম হওক কিবা হওক, মানে এইবিলাক যদি উদ্বোধন কৰিব মাতে, লটাৰী টিকটৰ মানে কিবা কৰিব মাতে, মানে সকলোবোৰ মানে প্ৰমোচন ভিডিঅ' তেখেতলোকে কৰিব, এপছৰ প্ৰমোচন কৰিব লাগে কৰিব। কিন্তু এজন মানুহক সহায় কৰাৰ নামত কোনো এজন ইউটিউবাৰে কিন্তু আগুৱাই যোৱা নাই। কিন্তু এই মিষ্টাৰ বিটু বুলি মানুহজনে তেখেতে মানে এইখিনি সহায় কৰিছে, বা এইটো মানে আমাৰ মাজত আজি দেখাই দিছে যে তেওঁ এনেকুৱা এটা বিপদত পৰিছে। গতিকে আপোনালোকে দেৰি কৰিব নালাগে। তেখেতে বাৰু দিয়া নাছিল একাউণ্ট নাম্বাৰ, মই এই দাদাজনৰ পৰা ফোন কৰি তেখেতৰ মানে গুগল পে' নম্বৰ বা ফোনপে' নম্বৰটো মই লৈছোঁ। তাৰ উপৰি তেখেতৰ যিটো বেংক একাউণ্টছ আছে সেইটো মই তেখেতৰ পৰা লৈছোঁ, তেখেতে হোৱাটছএপত মানে মোক দি দিছে। এতিয়া মই আপোনালোকক মানে স্ক্ৰীনত আপোনালোকে গুগল পে' নাম্বাৰ দিয়া আছে আৰু ওপৰত একাউণ্টছ নাম্বাৰ দিয়া আছে, আৰু একাউণ্টছৰ বহীটো মই বাৰু স্ক্ৰীনশ্বট মাৰি দি দিছোঁ, আপোনালোকে চাই ল'ব, সঁচা মিছা এইটো আপোনালোকে প্ৰমাণ পাব বাৰু। তো কি ক'ম, আপোনালোকে যিমানখিনি পাৰে সহায় কৰক। ধৰক এই ভিডিঅ'টো যদি 10জন মানুহে চাই, 10জন মানুহে যদি 10 টকাকৈ দিয়ে, কমচে কম 100 টকা পাব, তেনেকুৱা কথা। তো ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কৈছে। গতিকে ৰাইজে যদি মানে সহায় কৰিব বিচাৰে, এই ল'ৰাজন ডেকা ল'ৰা এজন মানে সুস্থ হ'লে তেওঁ মানে এটা ভাল পাব, আপোনালোকৰ আশীৰ্বাদ পাব। যদি আপোনাৰ যিমান সামৰ্থ্য আছে সিমানখিনি সহায় কৰক। আপুনি 1 টকাৰ মানুহ হ'লে 1 টকা দিয়ক, ক'ব লগা নাই, কিন্তু
ধৰক যদি আপোনাৰ সামৰ্থ্য আছে এই ল'ৰাজনক কিন্তু সহায় নকৰাকৈ এই ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি আপুনি দিবও নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি মানে যিসকলে দিব পাৰে তেওঁলোকৰ ওচৰত যাওক ভিডিঅ'টো, তেখেতে মানে সহায় পাওক। আৰু মই তেখেতৰ ফোন নাম্বাৰটোও দি দিছোঁ, কোনোবাই যদি ডাইৰেক্ট কথা পাতি কিবা এটা সহায় কৰিব বিচাৰে কথা পাতিব পাৰিব। তেওঁৰ ফোন নাম্বাৰটো মই দি দিছোঁ একেলগে, আপোনালোকে তেওঁৰ লগত ডাইৰেক্ট কথা পাতিব পাৰে। আৰু যোনে যিমানখিনি পাৰে সহায় কৰক, এইটো মোৰ অনুৰোধ থাকিল আপোনালোকৰ ওচৰত।